তেল এদাই হ'ল তেল এদাই হ'ল কিক মাৰা হৈ গ'ল তাকে খোজকাঢ়ি আহি আছোঁ আৰুনো কি ক'ম আগত গাড়ী ৰখাই খোজকাঢ়ি ৱেলকাম বেক টু মাই ইউটিউব চেনেল আছামিজ ব্লগ অন্য এটা ভিডিঅ' আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি তিনিআলি আহিছিলোঁ গম পায়নে? চাওক তেল এদাই হ'ল তেল এদাই হ'ল। এইফালে মোৰ লগত আহিছে চম্পক দা, এইফালে চাই দিয়ক খোজকাঢ়ি আহি আছোঁ আৰুনো কি ক'ম আগত গাড়ী ৰখাই খোজকাঢ়ি দোকান মানে গাইছ আমি তাত গাড়ী ৰখাই থৈছোঁ, এইফালে তেল বিচাৰি আহিছোঁ। এইফালে চম্পক দা গৈ আছে পূৰা মানে গাড়ীখন ইয়াত আছোঁ। গাইজ গাড়ীখনৰ ওচৰত পালোহি। বৰ গৰম দিছে আজি, চাওক না ৰ'দটো কিমান ৰ'দ দিছে। এইখন গাড়ীখন পাই গ'লো, এইডোখৰতে থৈ দিলোঁ আৰু এতিয়া তেলটো ভৰাই মাৰি লওঁ যে বটলটো লাগিব কামত। 3টা বটল গোট খাই গৈছে। দে ৰ'ব ষ্টাৰ্ট হয়নে নহয় চাই লওঁ গাড়ীখন। ষ্টাৰ্ট হৈ গ'ল, এতিয়া ভাল লাগিছে মনটো। মানে অকণমান দূৰ হয়, সেইটো কাৰণে নগ'লেও ভাল। এইফালেও ৰাস্তাটো বহুত বেয়া হৈ আছে, আহিলোঁ আৰু এইফালে এতিয়া আহি পালোহি আমাৰ ঘৰলৈ সোমোৱা তিনিআলিটোত। এতিয়া ব'লক চাই থাকোঁ। এইফালে মানে তিতাব যায়, বেছি দূৰ নাই আৰু ঘৰলৈ। ব'লক গৈ থাকোঁ।